মাদানীটো সাহসী পিতৃ আৰু সাহসী মাতৃৰ সাহসী সন্তান, যাৰ বাবে মাদানীয়ে সংবিধানত উল্লেখিত যি আৰ্টিকলছ আছে, সংবিধান প্ৰদত্ত অধিকাৰ সাব্যস্ত কৰি মাদানীয়ে বীৰ পুৰুষৰ দৰে অসমত আহি গৈছে। বীৰ পুৰুষৰ দৰে অসমত আহি শিষ্টাচাৰ ৰাখি তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিছে। সংবিধানে এগৰাকী মুছলমান এগৰাকী হিন্দু বুলি কোনো ভেদাভেদ ৰখা নাই। যিকোনো মানুহৰ যি ধৰ্মৰেই নহওক কিয় সংবিধানে এই অধিকাৰ সুনিশ্চিত কৰিছে যে ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত তেওঁ যাব পাৰে মুকলিভাৱে, তাত কোনো বাধা দিব নোৱাৰে। আৰু যিসকলে তেওঁক বাধা দিয়াৰ কথা কৈছিল, যিসকলে তেওঁক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ কথা কৈছিল, এইসকল হৈছে দেশদ্ৰোহী। হিন্দুত্ববাদী সংগঠন কওক, উগ্ৰ জাত্যাভিমানী সংগঠন কওক, সংগঠনৰ নেৰেটিভটোত মই যাব খোজা নাই। মাদানী বিৰোধী মানুহ বহুত হৈছে। অসমত এটা নেৰেটিভ হৈছে, আপুনি যিমান বেছি সংখ্যালঘু মিয়া মুছলমান বিদ্বেষ বিয়পাব পাৰিব, যিমান বেছি মিয়া সংখ্যালঘুসকলৰ বিৰুদ্ধে চিঞৰ বাখৰ হুলস্থুল কৰি কথা ক'ব পাৰিব, সিমান আপোনাৰ TRP বাঢ়িব। আৰু কিছুমান চান্দাজীৱী সংগঠনৰ নেতাই নিজৰ ব্যক্তিগত TRP বঢ়াবৰ কাৰণে অনাগত দিনত যাতে তেওঁলোকৰ TRPটো বাঢ়ি থাকে আৰু চান্দা খুজিব গ'লে যাতে তেওঁলোকক অকণমান ভয় কৰে, সেইবাবেই মাদানী মুছলমান এইবিলাকৰ বিৰুদ্ধে তেওঁলোকে কথা কৈ থাকে। এইবিলাক অসমৰ ৰাজনীতিৰ কোনো ফেক্টৰ নহয়। আৰোহণ একাডেমি দৰং জিলাৰ আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এটা অঞ্চলৰ এটা ভিতৰুৱা অঞ্চল। সেই অঞ্চলৰ এটা অনুষ্ঠান আৰোহণ একাডেমি। তাত এগৰাকী মুখ্য অতিথি হওক বা এগৰাকী অতিথি হিচাপে এই অনুষ্ঠানটোৰ নৱাগত আদৰণি সভাত উপস্থিত হ'বলৈ পাই মই নিজকে কৃতজ্ঞ অনুভৱ কৰিছোঁ। মই বিদ্যালয়ৰ যিগৰাকী পৰিচালক বা বিদ্যালয়খনৰ যিগৰাকী অধ্যক্ষ, লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাম যে মোক এই অঞ্চলত অহাৰ সুবিধা দিলে, ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অকণমান মত বিনিময় কৰাৰ সুবিধাকণ দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। ৰাজনীতিটো অসমত আৰু শিকিবলগীয়া ৰাজনীতি হৈ থকা নাই। অসমৰ ৰাজনীতি এতিয়া কিছুমান বিশেষ ব্যক্তিয়ে ৰাজনৈতিক পৰিৱেশটো কলুষিত কৰিছে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি। আমি সৰুৰে পৰা এখন এনেকুৱা অসমত ডাঙৰ হৈছোঁ যিখন অসমত কোনো হিন্দু, কোনো মুছলমান, কোনো খ্ৰীষ্টানৰ মাজত কোনো ভেদাভেদ নাছিল। কিন্তু আজি যিসকলে ক্ষমতাৰ বাবে বলিয়ান হৈ পৰিছে, তেওঁলোকে এইখন অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে তেওঁলোকে ৰাজনৈতিক প্ৰতিটো কথাতেই কেৱল মাত্ৰ হিন্দু মুছলমান এই কথাবিলাক সম্পৃক্ত কৰিছে। এইবাৰ আহোঁ মাদানীৰ কথাত। মাদানী এটা সৰু পৰিচয় মই দি দিওঁ, যিসকলে নাজানে তেওঁলোকৰ বাবে। মাদানী হৈছে তেনে এটা গৰ্বিত পৰিয়ালৰ সন্তান, যিটো পৰিয়ালৰ পূৰ্বপুৰুষে ভাৰতবৰ্ষক স্বাধীন কৰিবৰ বাবে 20 বছৰতকৈও বেছি সময় কাৰাবৰণ কৰিবলগীয়া হৈছিলে। মাদানী সেই পৰিয়ালৰ সন্তান, যিটো পৰিয়ালৰ পূৰ্বপুৰুষৰ নামত ভাৰত চৰকাৰে তেওঁলোকৰ সন্মানাৰ্থে ডাক টিকট উন্মোচন কৰি থৈছে। আজি যিসকলে মাদানী বিৰোধী সমালোচনা কৰিছে, মাদানীক বাংলাদেশলৈ পঠোৱাৰ সমালোচনা কৰিছে, মাদানীক ৰাষ্ট্ৰদ্ৰোহী বুলি কৈছে, সেইসকলৰ মূৰত আচলতে জ্ঞানৰ অভাৱ হৈছে বাবেই তেওঁলোকে ইতিহাস বিকৃত কৰিব বিচাৰিছে। কিছুমানে আইনৰ ঊৰ্ধত গৈ কৈছে যে মাদানীয়ে হেনো প্ৰতিটো কাম কাজ ৰাষ্ট্ৰবিৰোধী ধৰণে কৰিছে। মই তেওঁলোকক প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছোঁ যে মাদানীৰ কোনবিলাক কাম ৰাষ্ট্ৰবিৰোধী তেওঁলোকে অকণমান আঙুলিয়াই দিলে আমি ভাল পাম। মই মাদানী এগৰাকী মুছলমান হোৱা বাবে, ময়ো এগৰাকী মুছলমান হোৱা বাবে মইতো গৰ্ববোধ কৰিছোঁ যে মাদানীয়ে যিবোৰ কথা কৈছে সেইবোৰ সত্য কথা। মাদানীৰ কথাত মই সমৰ্থন জনাইছোঁ, মাদানীক মই চেলিউট জনাইছোঁ। অবভিয়াছলি যদি তেওঁ আইন বিৰোধী কাম কৰিছে, যিটো মাদানীয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আইন বিৰোধী কাম কৰিছে, আইনৰ দৃষ্টিত যদি সেয়া আইন বিৰোধী হয়, ডেফিনেটলি সেয়া মুখ্যমন্ত্ৰী হওক বা আন কোনোৱে নহওক কিয় জেলত যাবই লাগিব। নিৰ্বাচনী বয়জনী পাৰ কৰাৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ ইছ্যু তৈয়াৰ কৰি আছে নেকি? এটা চাওক, উচ্ছেদটো এক প্ৰকাৰ ৰাজনৈতিক ইছ্যু, কিন্তু উচ্ছেদটোৰ সম্পৰ্কে ক'বলগীয়া কথাটো হৈছে উচ্ছেদৰ আমি বিৰোধিতা কৰা নাই। সমাজ জীৱনৰ সৈতে আমি যিহেতু ওতঃপ্ৰোতভাৱে জড়িত বা আইনৰ এগৰাকী ছাত্ৰ হিচাপে কৈছোঁ যে উচ্ছেদটো
আইন বিৰুদ্ধ কথা বুলি ক'ব মই যোৱা নাই। উচ্ছেদ উচ্চ ন্যায়ালয়ৰ পৰামৰ্শমতে হৈছে বা উচ্চ ন্যায়ালয়ৰ যিটো অৰ্ডাৰ সেইমতে হৈছে, কিন্তু উচ্ছেদটো কৰিবলৈ যাওঁতে ক'ৰবাত আইন ভংগ কৰা হৈছে। উচ্ছেদটো কৰিবলৈ যাওঁতে মানৱীয়তাৰ দৃষ্টিভংগীটো পৰিহাৰ কৰা হৈছে। উচ্ছেদটো কৰা হৈছে অমানৱীয় দৃষ্টিভংগীৰে। উচ্ছেদটো কৰিবলৈ যাওঁতে উচ্চতম ন্যায়ালয়ে কিছুমান গাইডলাইন দি থৈছিল, সেই গাইডলাইনসমূহ ক'ৰবাত নহয় ক'ৰবাত ভংগ কৰা হৈছে, এইটোহে আমি ক'ব বিচাৰিছোঁ। লগতে আৰু এটা কথা, উচ্ছেদিত মানুহবিলাক বৈধ ভাৰতীয়, কিন্তু এছাম দুষ্ট চক্ৰই এই বৈধ ভাৰতীয়সকলক নিৰ্যাতন নিপীড়নৰ চূড়ান্ত সীমালৈ গৈ সেইসকল মানুহক তেওঁলোকক অপমানিত অপদস্থ কৰি কৈছে যে তেওঁলোক ভাৰতীয় নহয়, তেওঁলোক অবৈধ মানুহ। এইখিনি কথা কোৱাৰ সাহস কৰা মানুহবিলাকক মই গৰিহণা দিছোঁ। চাওক, আইন বিৰুদ্ধ কাম মুখ্যমন্ত্ৰীয়েও কৰিব নোৱাৰে। সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হৈ থাকি তেওঁ যদি ক্ষমতাৰ বাবে বলিয়ান হৈ আইন বিৰুদ্ধ কামবোৰ যদি কৰে, আইনৰ দ্বাৰা সেয়া প্ৰতিহত কৰিবৰ বাবে এজন অধিবক্তা হিচাপে আৰু সামাজিক জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি হিচাপে আমি কৰিবলৈ বাধ্য হ'ম আৰু কৰিম। উচ্ছেদিত মানে বাংলাদেশী বুলি এটা নেৰেটিভ অসমত কৰিব বিচৰা হৈছে, আৰু গেৰুৱা শিবিৰৰ এছাম ষ্টাফকে এই কথাটো, এই নেৰেটিভটো সমাজত বিয়পাব বিচাৰিছে যে উচ্ছেদিত প্ৰতিজন মানুহেই বাংলাদেশী, কিন্তু হাস্যকৰভাৱে এজনো উচ্ছেদিত মানুহক তেওঁলোকে বাংলাদেশী বুলি প্ৰমাণ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে মাদানীক বাংলাদেশলৈ পঠোৱাৰ কথা কোৱাৰ পিছতে মাদানী গুৱাহাটীৰ পৰা সংবাদমেল আয়োজন কৰিছিল, কিন্তু এতিয়ালৈকে